নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। মই আজি আপোনালোকলৈ লৈ আহিছো শিলচৰ মেডিকেল কলেজৰ পৰা ওলোৱা দুটা পোষ্টৰ বিষয়ে। ইয়াতে এক নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ আৰু ইয়াৰ পোষ্ট মাত্ৰ এটা আছে। দৰমহা হ'ব 13,000 টকা আৰু মিনিমাম কোৱালিফিকেশ্যন লাগিব 8 পাছ হ'ব লাগিব, লগতে এখন ড্ৰাইভিং লাইসেন্স প্ৰয়োজন হ'ব। আৰু দুই নম্বৰতে আছে এটেন্ডেন্ট ক্লিনাৰ। ইয়াত পোষ্ট এটা আছে। ইয়াৰ দৰমহা হ'ব 10,000 টকা আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব 8 পাছ হ'ব লাগিব। আৰু বয়স প্ৰয়োজন হ'ব 45 বছৰ বা 45 বছৰৰ তলৰ হ'ব লাগিব। কেণ্ডিডেটজন কাছাৰ ডিষ্ট্ৰিক্টৰ হ'ব লাগিব আৰু ইণ্টাৰভিউ ডেট হৈছে 1 মাৰ্চ 2020 আৰু ইণ্টাৰভিউৰ প্লেচটো হৈছে শিলচৰ মেডিকেল কলেজ। আৰু আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাওঁতে লৈ যাব লাগিব অৰিজিনেল আপোনালোকৰ যিবিলাক ডকুমেণ্ট আছে ডকুমেণ্টবিলাক, লগতে এখন পাছপোৰ্ট সাইজৰ ফটো নিব লাগিব। আৰু ইয়াত কোনো ধৰণৰ টিএডিএ দিয়াৰ ব্যৱস্থা নাই। গতিকে বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে ভিডিঅ' চাই যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কিবা বুজাত অসুবিধা হ'লে কমেণ্ট কৰি জনাব। ধন্যবাদ।